এটা ব্ৰেকিং নিউজ শিৱসাগৰত বিবাহ যাত্ৰীৰ বাহনৰ সৈতে শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত হৈছে এখনকৈ বিবাহ যাত্ৰীৰ 6খনকৈ বাহন। শিৱসাগৰৰ ডিমৌত সংঘটিত হৈছে এই ঘটনা। বিয়াৰ বতৰ আছিল, আনন্দৰ বতৰ আছিল আৰু তেতিয়া বৰযাত্ৰী ওলাই আহিছিল কেইবাখনো বাহন লৈ। কিন্তু এতিয়া শিৱসাগৰৰ ডিমৌত এই দুৰ্ঘটনাগ্ৰস্ত হৈছে বৰযাত্ৰীৰ এনেকৈ 6খনকৈ বাহন আৰু এই দুৰ্ঘটনাত কমেও কেইবাগৰাকীও লোক আহত হোৱাৰ খবৰ আহিছে। কিন্তু কিয় এই দুৰ্ঘটনা সংঘটিত হ'ল আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। দুৰ্ঘটনাৰ পিছত এতিয়া হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত বিবাহ যাত্ৰীৰ বাহনৰ সৈতে শিহৰণকাৰী ঘটনা। এখন নহয়, দুখন নহয়, 6খনকৈ বাহন দুৰ্ঘটনাত পতিত হৈছে। এখনকৈ দুৰ্ঘটনাত পতিত হৈছে বিবাহ যাত্ৰীৰ 6খনকৈ বাহন। শিৱসাগৰৰ ডিমৌত বৰযাত্ৰীৰ বাহনৰ সৈতে এই ঘটনা সংঘটিত হৈছে। শিৱসাগৰৰ ডিমৌত হৈছে এই দুৰ্ঘটনাত কম বেছি পৰিমাণে আহত হৈছে 15 জনৰো অধিক যাত্ৰী। 15 জনৰো অধিক যাত্ৰী কম বেছি পৰিমাণে আহত হোৱাৰ খবৰ আহিছে। আৰু ধেমাজি চিলাপথাৰৰ পৰা শিৱসাগৰৰ মেছাগড়লৈ আহিছিল বৰযাত্ৰী। মেছাগড়লৈ বৰযাত্ৰী আহিছিল, তেতিয়াই ডিমৌত ভলুকাগুৰি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বৰযাত্ৰীৰ 6খনকৈ বাহন ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। কম বেছি পৰিমাণে 15গৰাকী যাত্ৰী আহত হৈছে। দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত সৃষ্টি হয় এক হোৱা দোৱা বা উত্তপ্ত পৰিস্থিতি। আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ডিমৌ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় চিকিৎসাৰ বাবে। আমি পুনৰবাৰলৈ কৰিছোঁ শিৱসাগৰত এই দুৰ্ঘটনা সংঘটিত হৈছে। বিবাহ যাত্ৰীৰ বাহনৰ কেইবাখনো বাহন এনেদৰে ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ। এখনকৈ 6খনকৈ বাহন দুৰ্ঘটনাত পতিত হৈছে। দৃশ্যাংশ আমি লৈ অহাৰ চেষ্টা কৰিম। দৃশ্যাংশটো দেখুৱাম। CCTV কেমেৰাটো বন্দী হৈছে সেই দৃশ্য। প্ৰথমে দৃশ্যাংশত আমি দেখুৱাইছোঁ, এয়া হৈছে এক্সক্লুচিভ দৃশ্য। এখন ট্ৰেভেলাৰখনে হঠাৎ ব্ৰেক মৰাৰ পিছতেই এই দুৰ্ঘটনা হোৱাৰ খবৰ। 4লেনযুক্ত পথ আৰু এই 4লেনযুক্ত পথটো হঠাৎ ওৱান ৱে কৰি দিয়া হৈছিল। তাৰ পাছত এই ট্ৰেভেলাৰখন যে আপোনালোকে দেখিছে, এই ট্ৰেভেলাৰখন হঠাৎ ব্ৰেক মাৰি দিয়া যাত্ৰী নোহোৱাবৰ বাবে। আৰু তাৰ পাছত পিছফালৰ পৰা যি বৰযাত্ৰীৰ বাহন আহি আছিল, কেইবাখনো বৰযাত্ৰীৰ বাহন আহি আছিল আৰু সেইসমূহ বাহনে এখনৰ পিছত এখন বাহনে খুন্দা মাৰে, ইখনৰ পিছত ইখনে খুন্দা মাৰে। আৰু এই ঘটনাত এনেদৰে 6খনকৈ বাহন বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। দৰা যিখনত যায় সেই দৰা যোৱা বাহনখনো দুৰ্ঘটনাত পতিত হৈছে। কম বেছি পৰিমাণে 15গৰাকী যাত্ৰী আহত হোৱাৰ খবৰ আহিছে। এখন যাত্ৰীবাহী ট্ৰেভেলাৰে হঠাৎ ব্ৰেক মৰাৰ ফলতেই এই দুৰ্ঘটনা হোৱাৰ খবৰ। এইখন হৈছে বৰযাত্ৰী বা দৰাৰ বাহন। এইখন বাহনতে দৰা আছিল, কিন্তু এই বাহনখনো এনেদৰে দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই ক্ষতিগ্ৰস্ত হৈছে আৰু কম বেছি পৰিমাণে যাত্ৰীসকল আহত হোৱাৰ খবৰ আহিছে। এই দৃশ্যাংশ দেখুৱাইছোঁ। এখন নহয়, দুখন নহয়, মুঠ 6খনকৈ বাহন যথেষ্ট ক্ষতি হৈছে বুলি খবৰ আহিছে। এই দৃশ্যাংশ দেখুৱাইছোঁ। আহতসকলক যিহেতু ততাতৈয়াকৈ ডিমৌ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় চিকিৎসাৰ বাবে। শিৱসাগৰৰ ডিমৌত সংঘটিত হয় এই ঘটনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত। এনেদৰে 4লেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ অবিবেকী কাণ্ডৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। হঠাৎ ওৱান ৱে কৰি দিয়া হৈছিল পথটো, তাৰ পাছতে এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে। সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। এয়া হৈছে বাহন, কেইবাখনো বাহন দুৰ্ঘটনাত পতিত হৈছে। ধেমাজি চিলাপথাৰৰ পৰা শিৱসাগৰৰ মেছাগড়লৈ আহিছিল বৰযাত্ৰী আৰু তেতিয়াই এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনাত কম বেছি পৰিমাণে 15গৰাকী যাত্ৰী আহত হোৱাৰ খবৰ আহিছে। এই সন্দৰ্ভত মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছোঁ। আচলতে কি আছিল, কেনেদৰে ঘটনাটো সংঘটিত হৈছিল, সেইসকল লোকে কি কৈছে, মন্তব্য শুনাব বিচাৰিছোঁ। আমি আহিছিলোঁ চিলাপথাৰ গেলোৱাৰ পৰা। আমি আপোনাৰ শিৱসাগৰৰ পৰা ছোৱালী নিব আহিছিলোঁ। যেতিয়া আমি আহি থাকোঁতে আমাৰ যিখন দৰা গাড়ী আহিছিলে, দৰা গাড়ীৰ লগত সহযোগ কৰি পিনে আমাৰ লগত প্ৰায় 5-6খনমান গাড়ী আহিছিলে। আমাৰ আগত এখন ট্ৰেভেলাৰে ছাডেনলি ব্ৰেক মাৰি দিয়াৰ কাৰণে, যিহেতু ইয়াত পেচেঞ্জাৰ নমাই দিছে, কোনো পেচেঞ্জাৰ ৰখা ষ্টপ নহয় ইয়াত, পেচেঞ্জাৰ নমাই দিয়াৰ কাৰণে আমাৰ গাড়ীকেইখনে তেখেতক তেখেতে ৰখাই হিট কৰি থৈ পিনি গুচি যোৱাৰ কাৰণে আমি হিট কৰিবলগীয়া হ'ল গোটেইখন গাড়ী। থেংক ইউ। কেইখন হৈছে এতিয়া? টোটেল আমাৰ হৈছে 1খন, 2খন, 3খন, 5খন গাড়ী হৈছে। টোটেল 5খন গাড়ী হৈছে। ঘটনাটো মানে ইয়াত আমি ৰখিছিলোঁ অলপ, গেলোৱাৰ পৰা আহি আছিলোঁ তো। গেলোৱাৰ পৰা আহোঁতে আমাক গোটেই গাড়ীখিনি আমি একেলগে লাইনতে আহি আছিলোঁ। ট্ৰেভেলাৰ এখন মাজতে আহি সোমাই দিলে, আমি আগত আগবাঢ়ি দিলোঁ বাৰু। বাকী ট্ৰেভেলাৰখনে পলালে আৰু বাকী আমাৰ গোটেই গাড়ীকেইখন মানে ট্ৰেভেলাৰখনৰ পৰা 6খন গাড়ী আমাৰ
এক্সিডেণ্ট হ'ল, এখনৰ পিছত এখন বহুত মানুহ ঘাইলো হৈছে আমাৰ, আৰু বাকীখিনি এম্বুলেঞ্চ আনি কিনে লৈও গৈছে, আৰু বাকী অৱস্থাটো আপোনালোকে দেখিছে। ট্ৰেভেলাৰখন আমি গৈ কিনে ধৰিব বিচাৰিলোঁ, ড্ৰাইভাৰজনে মিছা কথা কৈছে, নহয় বুলি কৈছে, কিন্তু সেইখনে হয়। আমি তাত ৰখোনকৈ আকৌ তাত মাৰপিটো কৰিছে, আমাৰ মানুহ মাৰিছে, বহুত মাৰিছে। শিৱসাগৰলৈ গৈ আছিলোঁ ছোৱালী আনিবলৈ। তাতে ট্ৰেভেলাৰ এখন আকস্মিকভাৱে ব্ৰেক মাৰি ৰখাই দিলে, তাৰ পিছত এখনৰ পিছত এখন গাড়ী খুন্দা লাগিলে। প্ৰায় 5খন প্ৰায় 5খন গাড়ী লাগিছে। গেলুৱাৰ পৰা দৰা আহিছিলে শিৱসাগৰৰ কাৰণে, শিৱসাগৰ মেছাগৰলৈ যাবলৈ কাৰণে। আপোনাৰ নেশ্যনেল হাইৱে যোৱাকালিৰ পৰা বন্ধ কৰি থৈছে, ৰং চাইডে গাড়ী যোৱাৰ কাৰণে। আগত ট্ৰেভেলাৰ এখনে ব্ৰেক মাৰি দিয়াৰ কাৰণে এই সম্পূৰ্ণ ভুল ট্ৰেভেলাৰখনৰ। আমি চাই আছিলোঁ, দৰা গাড়ীখন আহি পেলাই বেকত খুন্দিয়াই দিলে, ইখনে সিখনক হেৰি কৰি পেলাই লাষ্টত বহুতখিনি দুখ পাইছে। তেনেকৈ মানুহে দুখ পোৱা নাইকিয়া, কিন্তু গাড়ী বহুত বেছি বেয়া হৈছে, আৰু গোটেইখিনি ভুল আপোনাৰ এই নেশ্যনেল হাইৱেৰ কাৰণে। আমি আহিছিলোঁ চিলাপথাৰ গেলুৱাৰ পৰা। আমি আপোনাৰ শিৱসাগৰৰ পৰা ছোৱালী নিব আহিছিলোঁ। আমি আহি থাকোঁতে আমাৰ যিখন দৰা গাড়ী আহিছিল